সকলোৰে খবৰ নিশ্চয় ভাল আৰু আমি আজি মানে সদায় কলেজলৈ আজি আহিছোঁ কলেজত সকলোৰে খবৰ নিশ্চয় ভাল আৰু আমি আহিছোঁ আজি কলেজলৈ সদায় আহোঁ বাৰু কিন্তু আজি মানে আমাৰ কলেজ উইকৰ আজি প্ৰথম দিন এয়া বৰষা আছে লগৰ এইফালে দেখুৱাই দিছোঁ আমাৰ জুনিয়ৰখিনি ঐ কি নামেই নাজানো নহয় হাই দি দিয়া এইফালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা হা তোমালোককো দেখাই দিছোঁ তাৰপিছতে এয়া কুইন আৰু এয়া নিহা কিবা একেষাৰ কৈ দিয়া তোমাৰ অনুভৱটো কোৱা আজি সকলো আহিব কলেজৰ ফাংচন কেই তাৰিখে কৈ দিয়া 10 তাৰিখে 10 তাৰিখে জানো 10 ফেব্ৰুৱাৰীত কলেজৰ ফাংচন আছে সকলো আহিব এইফালে বেডমিণ্টন হৈ আছে আৰম্ভ হোৱা নাই এনেই খেলি আছে আৰু ডোন্ট টেক বেক আৰু ইয়াতে হৈ আছিলে মেহেন্দি কম্পিটিশ্যন নাই দিয়া আৰু এয়া আমি মেহেন্দি কম্পিটিশ্যনত বাছি যোৱা মেহেন্দিখিনিৰে নিজৰ হাতত ৰহন বোলাই আছোঁ এতিয়া ইয়াতে আৰম্ভ হ'ব মেকআপৰ কম্পিটিশ্যন মুঠতে চবফালে খেল আৰু কম্পিটিশ্যন আৰু ইয়াতে হৈ আছিলে ক্ৰিকেট মুঠতে আজিৰ ভ্লগটো খেল কম্পিটিশ্যন নাচ গান ইমানতে সীমাবদ্ধ থাকিব এইফালে আহি দেখিলোঁ আকৌ ইয়াতো হৈ আছে সংগীত চকী আমি খেল চাইছোঁ খেলিছোঁ মুঠতে পূৰা এনজয় কৰি আছোঁ আৰু যিহেতু জীৱন এটাই সেই জীয়াই থকা দিনকেইটা পূৰা ফূৰ্তি কৰি ধুনীয়াকৈ খাব লাগে নহয় জানো এতিয়া আৰম্ভ হৈছে আকৌ ৰছী টনা নৰাই টানিছে নৰাই চুচৰিছে এয়াই ফূৰ্তি দিয়কচোন কোনোবাটো খেলত যদি আকৌ অংশগ্ৰহণ কৰিছোঁ আকৌ কোনোবা এটা খেলত দৰ্শক হৈ চাইছোঁ এইবাৰ আমি টানিম দেই ৰছীডাল চাওঁ দেখিছে আমি কিমান শক্তিশালী আমাৰ চেহেৰাই শক্তিশালী পৰিচয় দিয়ে চুচৰি যাব পাৰোঁ কিন্তু যিয়েই নহওক এনেকুৱা মজবুত টিম এটাৰ লগত আমি খেলিবলৈ যে আগবাঢ়ি গৈছোঁ সেইটোৱে আচল কথা কোৰ পৰা ক'লৈকে চুচৰিলোঁ ঠিক নাই একো নাই দিয়ক খেলত হৰা জিকা থাকে এনেও হাৰিলোঁ আকৌ আমাৰ অহংকাৰ নাই এইবাৰ চাবলৈ আহিলোঁ আকৌ কলহ ভঙা কলহ আছে এফালে আৰু তাই বিচাৰি গৈছে এফালে এইবাৰ আহিলোঁ আকৌ দৌৰিবলৈ সেই 4 নম্বৰত যে ক'লা পিন্ধাজনী সেইজনীয়ে মই জিকিব পিছে নোৱাৰিলোঁ অডিটৰিয়ামত হৈ আছিলে আকৌ গানৰ কম্পিটিশ্যন সেয়াও বাদ দিয়া নাই সেয়াও চাই আহিলোঁগৈ গানৰ প্ৰেক্টিচ কৰি আছোঁ এইফালে অৱস্থা নাইকিয়া হৈ গৈছে জোতাৰ গোন্ধ লৈ লৈ আমি সুগন্ধি বিলাই আছোঁ আৰু এইফালে মই কাৰোবাৰ শুনাইছোঁ বহি আছে সদস্যসকল ভাগৰুৱা হৈ চব লেবেজান হৈ আজি আছিলে ডেন্সৰ কম্পিটিশ্যন আৰু ইয়াৰ মুখত কিবা কিবি অলপ সানি পেলাই ওলাই লৈছোঁ পটাপট এয়া দেই আমাৰ ধুনীয়া ধুনীয়া নাচনীকেইজনী হাতে ওলাবলৈ আকৌ লাজ কৰিছিলে অকণমান ডিপাৰ্টমেণ্টত কৰি আছিলে আকৌ ৱাল মেগাজিনৰ কাম আকৌ এইফালেও হৈ আছিলে ফেশ্বন শ্ব' ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাই দিওঁ অডিটৰিয়ামত এতিয়া হৈ আছে জনজাতীয় গ্ৰুপ ডেন্স জনজাতীয় নাচিছিলোঁ বাৰু আমি নাচিছিলোঁ তিৱা এতিয়া ইয়াত নাচি আছে দেউৰী এয়া আমি দেই
এয়া ওলাইছোঁ আকৌ কলেজৰ শোভাযাত্ৰালৈ। শোভাযাত্ৰাত আমাৰ থিমটো আছিলে অসমীয়া সাধু কথা। এইমতে সকলো ওলাই মিলাই গৈছে। এয়া তেজীমলা আৰু এয়া চাওঁ আমাৰ মাহীমা। কুঞ্জলতা কি মাক মাহীমাক আৰু তেজীমলা ক'লে গ'ল তই চকু ডাঙৰ কৰি দে মোচন দে দে বৰষা পুৰা মিলি গৈছে। চুলি কেইটা ধৰি অকণমান লৰবগৰ কৰি দিয়া। এয়া আমাৰ তেজা আৰু এয়া আমি কৰি আছিলোঁ হাতে লিখা আলোচনীৰ কাম। আমাৰ হাতে লিখা আলোচনীখনৰ নাম আছিলে শিপা আৰু মই কামৰ মাজতে সকলোকে এবাৰ এবাৰ দেখুৱাই দিছোঁ। এয়া আমাৰ ছিনিয়ৰ বাহঁত দেই। ভিডিঅ' কৰিছোঁ আৰু এইখন হৈছে আমাৰ অসমীয়া বিভাগৰ পৰা উলিওৱা ৱাল মেগাজিনখন আৰু আমাৰ লগতে বেলেগ বেলেগ বিভাগৰ পৰা উলিওৱা মেগাজিনসমূহ আপোনালোকক দেখুৱাই দিছোঁ। এইখন হৈছে দৃষ্টি পলিটিকেল ডিপাৰ্টমেণ্ট। আৰু এতিয়া ব'লক আপোনালোককো দেখুৱাওঁ আমাৰ কলেজৰ ফাংচন। আৰু ইয়াৰ আগতে আমাৰ সন্মানীয় বিচাৰকদ্বয়ে 1963 চনত স্থাপিত ত্যাগবীৰ হেম বৰা মহাবিদ্যালয় 2023-24 বৰ্ষত হীৰক জয়ন্তী বৰ্ষত ভৰি দিছে। এই হীৰক জয়ন্তী বৰ্ষৰ 59 সংখ্যক মহাবিদ্যালয় সপ্তাহৰ আজি মুকলি সভা। এই মুকলি সভা উপলক্ষে এই মহাবিদ্যালয়ৰ প্ৰথম প্ৰতিষ্ঠাপক অধ্যক্ষ হৰকান্ত গগৈ দেৱৰ সোঁৱৰণত প্ৰতিষ্ঠিত এই প্ৰেক্ষাগৃহত উপস্থিত থকা সকলোকে আমি আন্তৰিকভাৱে আদৰণি জনাইছোঁ আৰু অভিবাদন জ্ঞাপন কৰিছোঁ। আজিৰ এই অনুষ্ঠান আমি মুকলি কৰিব বিচাৰিছোঁ এটি সমবেত সংগীতেৰে। এই সমবেত সংগীতৰ কথা শ্ৰদ্ধাৰ হিৰকলিতা ছাৰ, তেখেত আমাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক আৰু গীতৰ সুৰ আৰু পৰিচালনা আমাৰ অতিকে মৰমৰ অসমীয়া বিভাগৰে সহযোগী অধ্যাপিকা নিবেদিতা ভৰালী বাইদেউ। তেখেতসকলক মই তেখেত সমবেত সংগীত পৰিৱেশন কৰি আমাৰ অনুষ্ঠান মুকলি কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। উপস্থিত জামুগুৰিৰ সুসন্তান দৰং মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক প্ৰাক্তন মুৰব্বী অধ্যাপক ঐনিতমৰ ৰিণিকি সুৰ ভাঙি আনে। আন কোনো দিশে নিশাৰ নীৰৱতা নাকি মাদলৰ জংকাৰ বাথৌ হেঁপাহৰ পাৰ ভঙা উৎসাহে সোণত শুৱকা চৰাই এই পবিত্ৰ ভূমি। নানা জাতি জনজাতি আৰু ভাষিক বৈচিত্ৰ্যৰে সমৃদ্ধ উত্তৰ অসমৰ অগ্ৰণী শিক্ষানুষ্ঠান
ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ হৰকান্ত গগৈ প্ৰেক্ষাগৃহত উপবিষ্ট সন্মানীয় আমন্ত্ৰিত অতিথিসকলৰ লগতে মহাবিদ্যালয়ৰ পৰিয়ালৰ সকলোলৈ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে মই আদৰণি জনাইছোঁ। গতিশীল আৰু স্বপ্নদ্ৰষ্টা অধ্যক্ষ ডক্টৰ অজিত হাজৰিকা মহোদয়, আজি ইয়ালৈ বিশেষ সন্মানিত অতিথি হিচাপে নিমন্ত্ৰিত হৈ অহা লোকনায়ক অমীয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ, বয়সতকৈ মোৰ অলপ কনিষ্ঠ হ'লেও মোৰ এগৰাকী বৰ ভাল বন্ধু ডক্টৰ সুখদেৱ অধিকাৰী মহোদয়, স্বাধীনতা গৰ্ভৱতী নাৰী নিদ্ৰাত নিহত, মূলত কি বিষ উচন গ'ল গাঁও, নষ্ট নগৰ, মৃত্যুৰ মলিন চাত, অশ্লীল বনিশ, পাপমুদ্ৰাৰ বৈভৰ, সেই সময় গৰ্জি উঠা নিয়োজিত কৰা তোমাৰ অদ্ভুতম প্ৰতিভা। ভৱিষ্যতৰ সময়ৰ কাৰণে, ভৱিষ্যতৰ সময়ৰ বুকুত নিজৰ শক্তিৰ পৰিৱৰ্তনৰ কাৰণে এনেকুৱা অশুভ পৰিস্থিতিৰ মাজৰ পৰা ওলাই নিজৰ শক্তিক নিয়োজিত কৰিবৰ কাৰণে যিবিলাক সম্ভাৱনা, সেই সম্ভাৱনাবিলাকেই হৈছে আমাৰ সন্মুখত বহি থকা আমাৰ মোবাইলৰ যুগ, ফেচবুকৰ যুগ, ইনষ্টাগ্ৰামৰ যুগ, আমি ৰীল বনাই নিজকে প্ৰতিষ্ঠা কৰাৰ যুগ নহয় জানো? গতিকে সেই সময়ত আমি কথাখিনি ক'ম আৰু ক'ম ত্যাগবীৰ হেমবৰুৱা এই মহাবিদ্যালয়খনৰ আজিৰ এই বাৰ্ষিক বঁটা বিতৰণী সভাৰ লগতে আয়োজন কৰা মুকলি সভা। শ্ৰদ্ধাৰ সভাপতি মহোদয়, উপস্থিত এই মহাবিদ্যালয়ৰ অধ্যক্ষকে প্ৰমুখ্য কৰি ইয়াৰ পিছত বঁটা দিব বিচাৰোঁ 100 মিটাৰ ৰেচ ওমেন গাৰ্লছ, 100 মিটাৰ ৰেচ গাৰ্লছ, ফাৰ্ষ্ট প্ৰাইজ কৰিশ্মা দাস, হাই জাম্প গাৰ্লছ বৰষা বৰা আৰু ৰবীনা খাতুন, বৰষা বৰা আৰু ৰবীনা খাতুন। লং জাম্প বয়জ, লং জাম্প বয়জ এইটোৱে আছিল আজিৰ ভিডিঅ'টো। চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।